শ্রদ্ধেয় গ্রাহক রাইজ, আপোনালোকে ইতিমধ্যে জ্ঞাত দেশৰ বজাৰত এতিয়া বস্তুৰ জুই চাই দাম। বিশেষকৈ লক আৰু আনলকৰ পাৰ্শ্বক্ৰিয়াত বিভিন্ন সামগ্ৰীৰ লগতে শাক পাচলিৰো অভাৱনীয় নাটনিয়ে আক্ৰান্ত কৰি তুলিছে জনজীৱন। বজাৰত আজি কতোৱে শাক পাচলি পাবলৈ নাই, কিন্তু ৰাইজ আজি আপোনালোকে শুনি সুখী হ'ব যে বহু বিচাৰ খচাৰ কৰাৰ অন্তত আমি বজাৰ উন্নয়ন সমিতিয়ে 1 কিলো জিকাৰ অনুমোদন লাভ কৰিছো। এই জিকা কিলো অহাকালি দিনৰ 12 বজাত আমাৰ স্থানীয় বজাৰ গৃহত নিলাম কৰা হ'ব। ইচ্ছুক গ্ৰাহক ৰাইজে এই নিলাম বজাৰত উপস্থিত থাকি উক্ত জিকা কিলো সৰ্বোত্তম দামত ক্ৰয় কৰিবলৈ পাব। এই ঘটনাযোগে সদৌতিকে আমি কাতৰে অনুৰোধ জনালো। শ্ৰদ্ধেয় ৰাইজ, আপোনালোকে ইতিমধ্যে জ্ঞাত যে উপস্থিত ৰাইজসকল, আপোনালোকে ইতিমধ্যে যোৱাকালিৰ ঘোষণা যোগেদি ইতিমধ্যে আপোনালোকে গম পাইছে যে বহুত দূৰ আমি বিচাৰ খচাৰ কৰি আমি 1 কিলো জিকা পাইছোঁ। আপোনালোকে জানে আজি দেশত পাচলিৰ কি সমস্যা, কি দুৰ্যোগ, আৰু এই অনুসন্ধানত আমি যেতিয়া নামি পৰিছিলোঁ তেতিয়া আমি মাত্ৰ 1 কিলো জিকা আপোনালোকৰ কাৰণে আজি আনিব পাৰিছোঁ। আৰু যোৱাকালি ঘোষণা যোগে আমি তাকেই ৰাইজৰ আগত জনাইছোঁ। আজি আমি দেখিছোঁ বহুত কম সংখ্যক মানুহ এই নিলাম বজাৰলৈ আহিছে। এইটো এক দুখৰ বিষয়, খুব দুখ লগা বিষয় যে এই কিলো জিকা কিনাৰ কাৰণে আমাৰ মানুহবিলাকৰ যিমান সক্ষম থাকিব লাগে সেই সক্ষম নাই। সেইকাৰণে আজি এই নিলাম বজাৰত মই দুটামান কথা ঘোষণা কৰিব বিচাৰিছোঁ। 1 নম্বৰ কথা হ'ল, এই জিকা কিলো সৰ্বনিম্ন এটা ৰেট থাকিব আৰু সৰ্বোচ্চম এটা ৰেট থাকিব, আৰু সৰ্বোচ্চম ৰেটটো যিয়েই দিব পাৰিব তেওঁকে আমি এই জিকা কিলো দিবলৈ আমি মনস্থ কৰিছোঁ। গতিকে ৰাইজ, আপোনালোকক আজি মই সৰ্বনিম্ন যিটো ৰেট মূল্য, সেই মূল্যটো আপোনালোকক ঘোষণা কৰিবলৈ ওলাইছোঁ, আৰু সেই ৰেটটো হ'ব 2000 টকা। 2001, 2002, 3000। ধন্যবাদ জনাইছোঁ আপোনাক। আমাৰ নিলাম বজাৰত এজন বিশিষ্ট ব্যক্তি, তেখেতে 3000 টকা ঘোষণা কৰিলে। গতিকে দৰ্শকসকলক মই পুনৰবাৰ আহ্বান জনাইছোঁ, এই ৰেটৰ ওপৰত আকৌ মাত মাতি আমাৰ এই জিকা কিলোৰ মূল্যটো সৰ্বোচ্চ মূল্য নিৰ্ধাৰণ কৰক। মই আহ্বান জনাইছোঁ 3001, 3001, 3002, 4000। অতি আনন্দৰ কথা, আমাৰ জিকা কিলোৰ মূল্য 4000লৈ আগবাঢ়ি আহিল। আমি আকৌ আগবঢ়াওঁ 4001, 4001, 4002, 5000। ৱাণ্ডাৰফুল, ৱাণ্ডাৰফুল! আপোনালোকৰ সহায় সহযোগিতাই আমাক উৎসাহিত কৰিছে। হেল্ল' ছাৰ, সোনকালে আহক। আৰু আনন্দৰ বিষয়, আৰু গৌৰৱৰ বিষয়, আমাৰ আকৌ ৰেট উঠি আহিল 5000। আমি ধন্যবাদ জনাইছোঁ আপোনাক। 5001, 5001, 5002, 6000। বঢ়িয়া, অতি উৎসাহমূলক কথা। ধন্যবাদ জনাইছোঁ আপোনাক, ধন্যবাদ, বিশেষভাৱে ধন্যবাদ। 6001, 6001, 6001, 6002, 6002, 6002, 10,000।
শ্ৰদ্ধেয় ৰাইজ, আজিৰ এই নিলাম বজাৰত অংশগ্ৰহণ কৰাৰ কাৰণে আপোনালোকক আজি আমি বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু জিকাৰ নিলাম মূল্যৰ ক্ষেত্ৰত দিলীপ মেহতাই যি ঘোষণা কৰিছে, সেই ঘোষণাৰ কাৰণেও আমি তেখেতক বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি শেষ মুহূৰ্তত তেখেতক আজি আমি এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব আমাৰ সম্পাদক। জড়িত জিকাখিনি আমাৰ সম্পাদকেই দিলীপ মেহতাক অৰ্পণ কৰিব। আজি এটা দাম আৰু কালি এটা দাম, আজি এটা দাম আৰু কালি এটা দাম, দেশত লাগিছে কিহৰ ধুমধাম, আঠিয়া কল এটাৰ হাতীৰ সমান দাম। শুনিছানে নাই বোলো থেপা থেপিৰ মাক, বিচাৰি খাবি আনি ঢেকীয়া শাক। শুনিছানে নাই বোলো থেপা থেপিৰ মাক, বিচাৰি খাবি আনি ঢেকীয়া শাক। হৰে কৃষ্ণ হৰে ৰাম নাপাৱে কোম ঘাম, হৰে কৃষ্ণ হৰে ৰাম নাপাৱে কোম ঘাম, পতককে বাঢ়ি যায় বস্তুৰ দাম।